নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈ মোৰ চেনেলটোলৈ স্বাগতম। আজি আকৌ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈ গ'ল আপুনি আপোনাৰ ফোনটোত এপ্লিকেশ্যন কেনেকৈ বনাব। আপুনি যোনটো এপ্লিকেশ্যন প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰে, সেই এপ্লিকেশ্যনটো আপোনাৰ ইয়াত ডাটাবিলাকহে এক্সিষ্ট হৈ যায়। এপ্লিকেশ্যনটো যোনটো APK ফৰ্মেট হয়, সেইটো আপোনাৰ ফোনত ইনষ্টল মানে কি এক্সট্ৰাকৈ নহয়। গতিকে ইনষ্টল এক্সট্ৰাকৈ কৰিবৰ কাৰণে এটা ফাইলটো ক্ৰিয়েট কৰিবৰ কাৰণে আপুনি কি কৰিব চাওক। এতিয়া যেনেকৈ মই এপ্লিকেশ্যন এটা ইনষ্টল কৰি দিছোঁ, এতিয়া কেৰম পুলটো। এইটো চাওক, এইটো মই এতিয়া বেলেগক দিব নোৱাৰোঁ। হয়, জেণ্ডাৰৰ পৰা দিব পাৰিম, কিন্তু মই এইটো এটা ফাইল যেনেকৈ আপুনি গান এটা দিব পাৰে, তেনেকৈ ফাইলটো মই দিব নোৱাৰোঁ ব্লুটুথত, বা কপি পেষ্টটো কৰিব নোৱাৰোঁ মোবাইলৰ পৰা ডেস্কটপলৈ বা লেপটপলৈ। গতিকে এই এপ্লিকেশ্যনটো বনাব কেনেকৈ আপোনাক মই শিকাই দিম আজি। চাওঁ আহক, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে APK এক্সট্ৰেক্টৰ বুলি লিখি ল'ব। APK এক্সট্ৰেক্টৰ। ইয়াত বেলেগ বিভিন্ন এপ ওলাব, যোনটো ইমান ভাল নহয়। এডভাৰটাইজ বেছি ওলায়, নহ'লে অলপ অসুবিধা পাব চলাবৰ কাৰণে বেলেগ এপ্লিকেশ্যনবিলাক। মই এইটো এপ্লিকেশ্যন এতিয়া ডাইৰেক্ট ওলাইছে, কিন্তু আপুনি এইটো এপ্লিকেশ্যন ইনষ্টল নকৰাটোৱে ভাল হ'ব। এইটো এপ্লিকেশ্যনটোত বাগ আছে আৰু 1.9 MB হয়। মই যোনটো এপ্লিকেশ্যনৰ কথা কৈছোঁ, আপুনি তলত আহিব। তলত আহি দেখিছে ইয়াত APK এক্সট্ৰেক্টৰ ক্ৰিয়েটৰ বুলি আছে। আদ্ৰিয়া ডেভেলপাৰ্ছ তেওঁ ইনষ্টল কৰিছে, তেওঁ আপলোড কৰিছে এইটো গুগল প্লে ষ্ট'ৰত। এইটো হ'ল এপ্লিকেশ্যনটো, আৰু এইটো এপ্লিকেশ্যন মোৰ ইয়াত অলৰেডি ইনষ্টল আছে। মই এতিয়া অ'পেন কৰিম। আপুনি ইনষ্টল কৰি ল'ব, বেলেগ এপ্লিকেশ্যন ইনষ্টল নকৰিব। এইটো ইনষ্টল কৰিব। ইয়াত তিনিটা অপশ্যন পাই যাব আপুনি। প্ৰথমটো হ'ল APK এক্সট্ৰেক্টৰ। APK এক্সট্ৰেক্টৰত ক্লিক কৰিব। যদি আপোনাৰ এইবোৰ চাওক মোৰ এক্সটাৰ্নেল এপ হয়, চব এক্সটাৰ্নেল এপ যিমান আছে। মই এতিয়া ধৰক মোৰ এক্সটাৰ্নেল এপ ইউটিউব মিউজিকটো মই এতিয়া এপটো ক্ৰিয়েট কৰিম। যেনিবা 30 APK চাইজটো চাই লওক, 30.8 MB হয়, আৰু এইটো লাষ্ট 26 ফেব্ৰুৱাৰীত আপডেট আছে। এইটো ক্লিক কৰি দিয়াৰ পিছত এতিয়া তিনিটা অপশ্যন ওলাইছে, দেখিছে আপুনি। ৰান এপ্লিকেশ্যন এপ ইনফো ডিটেইলছ বুলি ওলাইছে। মই আপোনালোকক এইটো এটা ইনষ্টল কৰিম বুলি ক'লোঁ, হৈ গ'ল ছিষ্টেমৰ হয়। ছিষ্টেমৰ এপ্লিকেশ্যনবিলাক আপুনি বেলেগকৈ ইনষ্টল কৰিব। মেছেজ আহি গৈছে। ছিষ্টেমৰ এপ্লিকেশ্যনবিলাক বেলেগকৈ আপুনি ইনষ্টল কৰিবলৈ নোৱাৰিব, কিন্তু যোনবিলাক এক্সটাৰ্নেল এপ্লিকেশ্যন হয়, সেইটোহে আপুনি ইনষ্টল কৰিব পাৰিব। যেনেকৈ হৈ গ'ল, মই প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছোঁ ৱৰ্ডপ্ৰেছটো আপুনি পাৰিব। ইয়াত চাওক APK এক্সট্ৰেক্ট APK বুলি ওলাইছে, বাকীকেইটা অপশ্যন লগত। এতিয়া মই যেতিয়া এক্সট্ৰেক্ট APK ক্লিক কৰি দিম এনেকৈ, এইটো একদম তৎক্ষণতে একো লডিং নোলোৱাকৈ ডাইৰেক্ট এইটো মানে ক্ৰিয়েট হৈ গ'ল APK ফৰ্মেটটো। আৰু সেইটো আপুনি APK ফৰ্মেটটো চাবলৈ কাৰণে ক'ত যাব লাগিব, আপুনি ফাইল মেনেজাৰত যাব, আৰু ইয়াতে মোৰ ইয়াত ওলাইছে APK বুলি। আপুনি ফোন ষ্ট'ৰেজত গৈ পেলাইও চাব পাৰিব। মই ইয়াত ডাইৰেক্ট চাই পেলাই দেখাই দিছোঁ আপোনাক। APK ফাইলত এনেকৈ যাব, নট ইনষ্টলেড আৰু ইনষ্টলেড। ইয়াতে তিনিটা এপ্লিকেশ্যন মোৰ আছে, ইনষ্টল কৰা নাই, আৰু এইটো ইনষ্টল হৈ আছে। ৱৰ্ডপ্ৰেছ এইটো হৈ গৈছে অলৰেডি। এইটো মই এতিয়া জাষ্ট কৰিছোঁ, আৰু বাকীকেইটা মই আগত কৰা হয়। এইটো এতিয়া মই চেণ্ড বুলি যেতিয়া কৰিম, তেতিয়া মোক বিভিন্ন অপশ্যন পাম ইয়াত শ্বেয়াৰ কৰিবৰ কাৰণে, আপলোড কৰিবৰ কাৰণে, জেণ্ডাৰ দিব পাৰিম এবাৰ ডাইৰেক্ট। আৰু মই ফাইলটো ছেভো কৰি পেলাই থ'ম ছেভ টু ড্ৰাইভত। পাছত যদি মোক অকল জৰুৰী হয়, বাৰে প্ৰতি এপ্লিকেশ্যনটো ইনষ্টল কৰি থকাতকৈ MB এনেই গৈ থাকে, যেতিয়া ইনষ্টল হৈ যায় এটা পাৰ্টিকুলাৰ এপ, মই যদি গুগল ড্ৰাইভত ছেভ কৰি থৈ দিওঁ, পাছত তাৰ পৰা মই ইনষ্টল কৰি ল'ব পাৰিম আৰামত। ক্লাউডতো আপুনি ছেভ কৰি থ'ব পাৰে, আজিকালি ক্লাউডটো চলে। ঠিক তেনেকৈ APK এক্সট্ৰেক্টৰে এক্সটাৰ্নেল যোনবিলাক এপ্লিকেশ্যন হয় প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰা, বা আনন'ন ৰিচ'ৰ্চৰ পৰা ইনষ্টল কৰা, সেইবিলাক আপুনি ইনষ্টল কৰিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট এটা দিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো বন্ধুসকলৰ লগত। আৰু ধন্যবাদ থাকিল, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।